Hey guys, good morning friends, welcome back to my channel Bini's Lifestyle. পোন প্ৰথমতে বিশ্বকৰ্মা পূজাৰ সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু লগতে মহালয়াৰ বহু শুভকামনা জ্ঞাপন কৰিছো আপোনালোক আটাইকে মা দুৰ্গা দেৱীয়ে যেন আমাৰ মাজলৈ সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনে সকলোৰে যেন উন্নতি হয় সকলোৱে কুশলে থাকে হেয়াই কামনা কৰিছো সো ফ্ৰেন্ডস আজিৰ এই দিনটোৰ ব্লগটো মই ৰাতিপুৱাতে ষ্টাৰ্ট কৰিব লৈছো ৰাতিপুৱা খুব সোনকালে উঠিয়ে মোৰ ঘৰৰ কাম কাজখিনি কৰি মই এতিয়া আজৰি হৈ আৰু এতিয়া অকমান পূজা কৰিবলৈ যাব ওলাইছো আৰু লগতে আমাৰ কৰ্মস্থানবিলাকো আছে মোৰ ব্যৱসায় স্থানবিলাকো আছে আমাৰ মোৰ হাজবেণ্ডৰ সো সকলোখিনিতে আজি পূজা পাতা গৈছে আৰু বিশেষকৈ আমি আজি গুৱাহাটীত আছো বাবে মোৰ গুৱাহাটীত যিখিনি আমাৰ ব্যৱসায় স্থান আছে আমি তালৈকে যাম এতিয়া অলপ সৰুকে পূজা ৰাখিছো যিহেতু এতিয়া পূজা পাত বুলি ক'লে ইমান হুলস্থুলীয়া পৰিবেশ কৰিব নোৱাৰি বহুত ডাঙৰকে একো কৰিব নোৱাৰি হেয়াই আৰু আমাৰ মঙ্গলদৈটো আমাৰ মোবাইল কেয়াৰ দুখন আছে সো হেয়াই তাতো পূজা হৈ আছে সো গুটেখিনি ভিডিও আজি মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম আজিৰ দিনটো কেনেকুৱা যায় সকলোখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আটাইয়ে ভিডিওটো খুব ধুনীয়াকৈ চাব আৰু শেষত জনাবলৈ নাপাহৰিব যে আজিৰ এই ভিডিওটো আপোনালোকৰ কেনেকুৱা লাগিলে সো ফ্ৰেন্ডস চাই থাকিব ভিডিওটো ঘৰৰ মন্দিৰত পূজা কৰা হ'ল আৰু এতিয়া আমি তললৈ যাব ওলাইছো আমাৰ গাড়ী দুখন তলতে থাকে পাৰ্কিঙত তালৈকে আৰু এতিয়া আমি তালৈ গৈ আমাৰ গাড়ী দুখন পূজা কৰিম আৰু এয়া হাজবেণ্ডে আমাৰ গাড়ী দুখন পূজা কৰিবলৈ লৈছে বিশ্বকৰ্মা পূজা বুলি ক'লে সকলোৱে নিজৰ বাহনবিলাক সুন্দৰকৈ ধুই পৰিষ্কাৰ কৰি এনেকুৱা ধৰণে পূজা কৰে ভালেই লাগে আৰু এয়া নিয়ম তথা পৰম্পৰাবোৰ আমিও এতিয়ালৈকে মানি আহিছো আৰু এতিয়া আমি যাবলৈ ওলাইছো গণেশগুৰিত আসলতে মোৰ পাৰ্লাৰ এখন আছে আমি তালৈকে পোনপ্ৰথমতে যাবলৈ ওলাইছো আৰু এয়া পাৰ্লাৰৰ ভিতৰত আমাৰ মাই শৰাই আগবঢ়াইছে পূজাৰ বাবে মই আজি আপোনালোকক দেখুৱাবলৈ লৈছো মোৰ পাৰ্লাৰখন এইখন আপোনাৰ গুৱাহাটী ৱালফোৰ্ট বাছ ষ্টেণ্ডৰ লগতে হয় নিয়াৰ গণেশগুৰি ফ্লাইঅভাৰ আৰু মোৰ পাৰ্লাৰখনৰ নাম হ'ল বি ষ্ট্ৰেণ্ড ইউনিচেক্স চেলন এণ্ড স্পা সো সেয়াই সৰুকৈ অকণমান পূজা ৰাখিছোঁ পাৰ্লাৰৰ ভিতৰতে বিশেষ ডাঙৰকৈ একো নহয় কাৰণ মানুহ কাকো ক'ব পৰা নাই যিহেতু এনেকুৱা সমস্যা সো সেয়াই অকল ষ্টাফখিনি আছে আৰু আমাৰ ঘৰৰ পৰিয়ালখিনিয়ে সব প্ৰসাদ খোৱাত ব্যস্ত মানুহবোৰ ইয়াতে মা আৰু আইতাই প্ৰসাদ খাই আছে চাই দিয়া এবাৰ চবেই এইফালে আছে এয়া ষ্টাফ
আৰু এইটো সাইডে আছে মিস্টাৰ প্ৰসাদ খাই আছে তো কাউন্টাৰটো হয় আমাৰ চিকু মাইনু চাই দিয়া এবাৰ হেল্ল' কোৱা তাইৰ মেকআপ কৰিব বাকি আছে জাষ্ট আহি পাইছে আজি কমপ্লিট ট্ৰেডিশনেলত আহিছে ভালে লাগিছে ছোৱালীজনী চাবলে বাকি কেটা তোমালোকে কিয় পিন্ধি আহা নাই আজি চাদৰ মেখেলা কিয় পিন্ধা নাই আজি পিন্ধিবই নাজানো লাজৰ কথা দে অসমীয়া ছোৱালী হৈ চাদৰ মেখেলা পিন্ধিব নাজানো বুলি কৈছে সো ফ্ৰেন্ডস এইখনেই মোৰ পাৰ্লাৰ সৰুকে বহুত ডাঙৰ নহয় অকমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলো আৰু এতিয়া আমি ভোগ খাবলৈ লৈছো মাই উলিয়াই আছে মাই বনাই আনিছে ঘৰতে সকলোবোৰ খোৱাত ব্যস্ত ফটো উঠাত ব্যস্ত আৰু এয়া আমাৰ সীমাই প্ৰসাদ লৈ আহিছে খিচিৰি লৈ আহিছে বিশ্বকৰ্মা পূজাৰ খিচিৰিখিনি খাই বহুতেই ভাল লাগে আজিৰ দিনটো বহুখিনি এনজয় কৰিলো আৰু এতিয়া আমি ঘৰলৈ উভতিলো ঘৰ আহি পায়ে দেখিলো আমাৰ নিবিৰে কাপোৰবোৰৰ বজাৰ মেলি থৈ দিছে সো তাক দেখি ভাবিলো অকমান ভিডিও লৈ লও আপোনালোকক দেখুৱাবলৈ মই জাষ্ট আহি ঘৰ পালো আজিৰ দিনটো বহুত ধুনীয়াকৈ এনজয় কৰিলো খুব ভাল লাগিলে আজিৰ দিনটো আপোনালোকৰ বাৰু আজিৰ দিনটো কেনেকুৱা গ'ল আপোনালোকে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু বহু ৰাতিয়ে হ'ল এতিয়া ঘড়ীত বাজিছে ৰাতিৰ 8টা সো আহি পালো আৰু এতিয়া ফ্ৰেছ হৈ গা পা ধুই আকৌ কিচেনত সোমাব লাগিব খোৱা পাতিৰ যোগাৰ কৰিব লাগিব ৰাতিৰ বাবে সো ফ্ৰেন্ডস ভাবিলো মোৰ এই আজিৰ বিশ্বকৰ্মা পূজাৰ দিনৰ ব্লগটো মই ইমানতে সামৰো যদি আজিৰ এই ব্লগটো আপোনালোকৰ ভাল লাগিলে তেন্তে লাইক এটা কৰি দিবলৈ নাপাহৰিব আৰু যি সকলে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰি ল'ব লগতে কাষত থকা বেল বাটনটো ক্লিক কৰি অল কৰি থৈ দিব যাতে মই বনোৱা সকলো ভিডিঅ'ৰ নটিফিকেশন আপোনালোকে আটাইতকৈ সোনকালে পায় সো ফ্ৰেন্ডস আজিলৈ মই আপোনালোকৰ পৰা বিদায় লৈছো চাই থাকিব বিনিছ লাইফষ্টাইল লাভ ইউ গাইজ